এয়া মিষ্টাৰ এতিয়া খাই আছে নাস্তা। এতিয়া মানে ধৰা পৰিলে পিচিউচ আৰু অকল মাত্ৰ মানে কি বস্তু কাৰণে হৈছে গম পায়নে, মই অকণমান দেখা গৈছে মানে এতিয়া ভৰি গ'ল চাগে, কেইদিনমান পিছত ভাঙি দিম আৰু। ক্ৰেভিংটো ইমান বেছি বাঢ়িছে, যিটো টাইমত যিটো মুড হয় নহয় খাবলৈ, আগতে বেয়া পোৱা বস্তু ভাল পোৱা হৈ গ'ল, ভাল পোৱা বস্তু বেয়া পোৱা হৈ গ'ল। এইকেইদিন ৰাতিপুৱা নাস্তাত মই সদায় খিচিৰি খাই আছোঁ, মাজে মাজে ঘুগনি মানে বনাই এনেকৈ খাওঁ। মানে প্ৰেগনেঞ্চিত বহুত বেছি কনষ্টিপেশ্যন হৈ যায়, যাৰ কাৰণে বহুত গেছ হৈ যায় আৰু সেইটো কাৰণে মানে সোনকালে যাতে হজম হয়, পাচন ক্ৰিয়াটো যাতে ভালেই থাকে, সেইটো কাৰণে অকণমান ছফ্ট বস্তু খাবলৈ ট্ৰাই কৰোঁ ৰাতিপুৱা মানতে। তো এয়া বনাই আছোঁ। হে গাইজ, গুড মৰ্ণিং। এতিয়া প্ৰায় 8:30 বাজিছে আৰু এফালে মই খিচিৰি বহাই থৈ আহিলোঁ। এতিয়া চিটি মাৰিব, একচুৱেলি মিষ্টাৰে মানে এফালে যাব, যাৰ কাৰণে অকণমান মানে জল্দি কৰি আছোঁ। আৰু আব্বা আৰু ভাইটিয়ে ৰাতিপুৱা মানতে মানে চাহ নাস্তা মেৰা পিঠা আছিলে, সেইবিলাক খাই গুচি গ'ল ভাইটি দোকানত, আব্বা স্কুলত। আৰু চাওক, মই কালি ৰাতি ধুনীয়াকৈ মেহেন্দি লগাইছিলোঁ। মানে কালিতো ব্লগ শ্বুট কৰা নাছিলোঁ, সেইটো কাৰণে আপোনালোকক দেখাব পৰা নাই। পাতাত মানে পিহি ধুনীয়াকৈ মই নিজেই লগাইছোঁ। ৰাতি লগাইছোঁ, সেইটো কাৰণে বেছি কালাৰ হোৱা নাই, মানে অকণ পিছতে ধুবলগীয়া হ'ল। তো ঠিক আছে, ব'লক এতিয়া ধুনীয়াকৈ আজি ব্লগটো আৰম্ভ কৰিছোঁ। হেল্ল' নমস্কাৰ, আসসালামু আলাইকুম। মই ৰূপালী, আপোনালোক সকলোকে আমাৰ আৰু এটা নতুন ব্লগত স্বাগতম জনাইছোঁ। তো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই থাকিম, আৰু কিছুমান কথা আছে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো আপোনালোকে ব্লগটো আগলৈ চাই থাকিব। এফালে মই তেলত দিবৰ কাৰণে নহৰু থেতেলি লৈছোঁ, আৰু প্ৰেগনেঞ্চিত মানে নহৰু বহুত বেছি হেল্পফুল হয়। এনেও নহৰু মানে অকণ পৰিমাণটো বেছিকৈ খাব লাগে। আফটাৰ প্ৰেগনেঞ্চিও নহৰু বহুত বেছি হেল্পফুল হয়। আৰু এফালে এতিয়া খিচিৰিখিনি মই তেলত দি দিওঁ। চাওকচোন কিমান ধুনীয়া, মানে দেখাত ইমান বেছি লাগে, তাৰপিছত যেতিয়া হৈ যায় নহয় বহুত ছফ্ট হৈ থাকে। আৰু এফালে মই চালাড বনাই লৈছোঁ, আৰু মানে বহুত দিন হ'ল মাজে মাজে খাব মন যায় এনেকৈ দিয়কচোন, কিবা মানে কৰি অকণমান খাওঁ, চালাড তালাড বনাই কিবা খাওঁ। এফালে বনাই লৈছোঁ আৰু ঠাণ্ডা দিন আহিলেতো সেইটো কাৰণেই ভাল, আৰু চব বস্তু মন মৰ্জি মানে খাব পাৰি, যি মন যায় তাকে, মানে এনেকৈ পাচলি থাকে নহয়, মানে এনেকৈ খাব পাৰি আৰু পৰঠা চৰঠা কিবা কিবি। এফালে আম্মাই মানে হেৰি কৰি আছে, আমাক মাতিলোঁ গৰমে গৰমে খাই দিয়ক। আম্মা নহ'লে মানে কি কৰে, 8টামান বজাত খাব নিবিচাৰে, 10টামান বজাত খিচিৰি খাই ঠাণ্ডা হৈ থাকে। তো আজি ক'লো খাই দিয়ক। এয়া মোৰ ৰাতিপুৱা নাস্তা, দেখিছে কিমান ধুনীয়া লাগিছে, একদম কালাৰফুল, বহুত ভাল লাগিছে। আজি মানে ধনিয়া পাত নাই, ধনিয়া পাত দিলে আৰু ভাল লাগিলে হয়। তো এতিয়া গৰম গৰম খাওঁ, বিস্মিল্লাহ। এয়া মিষ্টাৰ এতিয়া খাই আছে নাস্তা। এতিয়া মানে ক'ৰবাত যাব আৰু টাউনলৈ, আৰু মোৰ বহুত মানে লিষ্ট, ডাঙৰ এটা লিষ্ট আছে, আজি বজাৰ আনিব লাগিব ঢেৰ চাৰা, গম পাইছেনে। টাউনলৈ গ'লে মানে মোৰ বহুত বজাৰ মানে জমা হৈ থাকে আগৰ পৰা, যেতিয়া যায় আৰু চব বস্তু একেলগে লৈ আহে, আৰু সুবিধা হয় দিয়কচোন। তো ঠিক আছে, মজা হৈছেনে। সদায় মানে কাঁহী বাতি মাজি মই এনেকৈ অকণমান সময় ৰ'দত থৈ দিওঁ, আৰু এই গামলাটো যে সেইদিনাখন ৰাখিছিলোঁ, গোটেই কাঁহী বাতি একেলগে মাজি এনেকৈ মানে থৈ দিব পাৰোঁ, আৰু ভালো লাগে মানে ৰ'দত মেলি দিলে ঠাণ্ডা দিনত। আৰু এনেই মানে মই কৰোঁ আৰু এইবিলাক। আৰু ইফালে ৰ'দত বহি এতিয়া মই কমলা খাই আছোঁ। আৰু প্ৰেগনেঞ্চিত কমলা খোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ মানে বেবীৰ ব'ন কিবা কিবি এইবিলাক ষ্ট্ৰং কৰাত সহায় কৰে। লগতে ভিটামিন চি আছে, যিটো মানে বহুত বেছি দৰকাৰ হয় প্ৰেগনেঞ্চিত। দিনত এটলিষ্ট 2টা কমলা খাব লাগে, আৰু কমলা খোৱাৰ টাইমিং মোৰ 10টাৰ পৰা 11টাত। ৰ'দত বহি বহি মই সদায় মানে 2টা কমলা খাওঁ আৰু এয়া মোৰ সদায় কাম, গেছ টেছ চাফা কৰি তাৰপিছত আকৌ এইখিনি হেৰি কৰিব লাগে। একদম চিকচিকাই আছে, দেখিছেনে, শ্বাইন মাৰি আছে। তো এয়া এতিয়া মই ভাত বহাই দিছোঁ। মই লাষ্ট 3 মাহত একদম মাছৰ স্মেল ল'ব পৰা নাছিলোঁ, কিন্তু এতিয়া মাছ তাছ খাওঁ আৰু। তো খাব লাগে আৰু সেইটো দিয়কচোন। আৰু ইফালে বামী মাছ আছিলে, লগতে পুঠি মাছ সোধা বনাই আছোঁ পিঁয়াজ কাটি। ইফালে মটৰ আৰু উৰহীৰ লগত বনাই আছোঁ। আৰু ঘৰৰ পাচলি দিয়কচোন, মাছ তাছ থাকিলে এনেকৈ বনাব লাগে। আৰু প্ৰেগনেঞ্চিত মোৰ আটাইতকৈ প্ৰিয় বস্তু শুকান মাছৰ চাটনি, শুকান মাছৰ ভৰ্তা। আৰু মই ভাজি ল'লোঁ অকণমান, দেখিছেনে কিমান মচমচীয়া হৈ আছে। আৰু এইখিনি মাছ যে দেখিছে, আমি ঘৰত মানে সৰু মাছ আনি এনেকৈ শুকাই লৈছিলোঁ, লাষ্ট ব্লগত দেখাইছিলোঁ আপোনালোকক, সেয়াই। তো আজি খুন্দনতে মানে হেৰি কৰি আছোঁ, পটাত বহি মানে কৰিলে মোৰ অতি অসুবিধা হয়, সেইটো কাৰণে থিয় থিয় বনাই আছোঁ ভৰ্তা। মানে প্ৰেগনেঞ্চিত ইমানেই মানে মোৰ প্ৰিয় হৈ গ'ল শুকান মাছৰ চাটনি, মানে কি বুলি ক'ম, মানে জাষ্ট হেভেন আৰু। ইমানেই মজা পাওঁ মানে, অকণ জ্বলা জ্বলা হ'লেতো মুখত ইমানেই ভাল লাগে, মানে কি বুলি ক'ম, মানে আৰু কথা নাই মানে, মোৰ ইমানেই মজা। চাওকচোন কিমান ভাল লাগিছে, মুখত পানী আহিছে নে নাই কমেণ্ট কৰি জনাবচোন। এয়া চাওক, মাছৰ আঞ্জাটো কিমান ধুনীয়া হৈছে, একদম সৰ পৰি আছে। কেতিয়াবা আপোনালোকে পিঁয়াজ কাটি অকণমান তেল বেছিকৈ দি বনাবচোন, বহুত ভাল লাগে। মানে যিটো মানে কয় মাছৰ ভুনা বুলি ক'লে ভুল নহ'ব চাগে। আৰু ইফালে এইটো অকণমান জোল ৰাখিছোঁ, আৰু এইফালে মই গা পা ধুই আজি ভাত পানী বনাই আছোঁ। তো ভোকো লাগি গ'ল, মই ওলাই লৈছোঁ। আৰু প্ৰথম বাইট শুকান মাছৰ চাটনি, বিস্মিল্লাহ। ভাত পানী খাই টোপনি মাৰিছিলোঁ, আৰু জাষ্ট উঠিলোঁ। মিষ্টাৰ মানে আহি গ'ল মৰিগাঁৱৰ পৰা,
আৰু এয়া চাওক আমাৰ মানে ড্ৰয়িং ৰুমৰ ফল চিলিং লগাব যে তাৰ কাৰণে বৰ্ড আনিছে এয়া ফল চিলিঙৰ বৰ্ড আৰু খোৱা বস্তু মানে ইমানেই বিজি আছিলে বোলে বেছি একো ল'ব নোৱাৰিলে মানে গৈছিলে চিমেণ্টৰ ডিলাৰত তাৰপিছত কিবা আৰু এইবিলাক দোকানৰ বস্তু আনিবলৈ আৰু এয়া চাওক মোৰ কাৰণে আনিছে মেগী মানে ইমানেই মেগী খাবৰ ক্ৰেভিং হৈ আছিলে তো ঠিক আছে বোলক এতিয়া মেগী বনাওঁগৈ আৰু খাম চকু খুলি আছে দেখিছেনে অইন দিনা মেগী বনালে মই কি কৰোঁ পাচলিকেইটা অকণমান মানে ক্ৰাঞ্চি অকণমান কচকচীয়া টাইপত থৈ দিওঁ আধা সিজোৱা কিন্তু এতিয়া মানে গোটেইখিনি অকণ বেছি পানী দি সিজাই লৈছোঁ কাৰণ মানে হাফ বইল পাচলি খোৱাটো প্ৰেগনেঞ্চিত ইমান বেছি ভাল নহয় মানে যিমান পাৰে চব বস্তু সিজাই খাবলৈ চেষ্টা মানে কৰিব লাগে চব একদম ধুনীয়াকৈ সিজাই ল'লোঁ মেগী বনাই লৈ আহিলোঁ ৰুমত আৰু অকণমানে আমাৰ কাৰণে থৈ আহিছোঁ বাকী আব্বা এতিয়া গাখীৰ আৰু কিবা কিবি খাব এইটো টাইমত আৰু আমাৰ ঘৰত মানে এতিয়া গাখীৰ আৰু বেছিকৈ আনিব লাগে মানে হাফ লিটাৰ গাখীৰ নহয় মিষ্টাৰে মানে কৈ আছে যে 1 লিটাৰ গাখীৰ এনেকৈ মানে আজিকালি গাখীৰ একদম মানে ভাল গাখীৰটো পোৱা নাযায় আৰু গাঁৱত মানে এনেকুৱা প্ৰব্লেম হৈছে মানে পালেও মানে ঘৰৰ পৰা যাই আনিব লাগে এতিয়া বহুত দূৰ হয় কেনেকৈ যাই আনিম মানে যোনজন মানে মানুহজনৰ গাখীৰ আছে আমি কৈছিলোঁ যে আমাৰ ঘৰত আহি দি থৈ যাব এফালে বজাৰত মানে হোটেলত দিয়ে এনেকৈ নকৰে মানে আজিকালি মানুহে ঘৰত আহিব নিবিচাৰে চব মানে গাখীৰ থকা মানুহৰো বহুত হেৰি হৈ গ'ল কি ক'ম আৰু তো এইফালে চব কালাৰফুল মেগী একদম ধোৱা ওলাই আছে ট্ৰাই কৰি চাওঁ মই মেগী বহুত দিন পিছত খাই আছোঁ সেইদিনাখন ভাগত যে বনাইছিলোঁ কিন্তু ভাইটিক বনাই দিছিলোঁ মই খোৱা নাই মানে কিমান দিন পিছত মই আপোনালোকক কৈ আছোঁ প্ৰায় 2 বছৰ 1.5 বছৰমান পিছত হ'ব যেতিয়া লাষ্ট লকডাউন দিছিলে যোৱাবাৰ লকডাউনত মই ইমানেই মেগী খাইছিলোঁ মানে মিষ্টাৰে 100টা 200টা পেকেট এনেকৈ একদম আমাৰ এইটো ডয়াৰ আছিল যে ডয়াৰ ফিল কৰি থৈ দিয়ে মোনা মেগী লৈ আহে লকডাউন তেতিয়া দিছিলে মানে খাব পৰা বস্তুবিলাক মানে তেতিয়া বস্তুবিলাক পাবলৈ টান হৈ গৈছিলে এনেকৈ মানে দোকান চোকান মানে ইমান নোখোলে তো আমি কি কৰিছিলোঁ মেগী আনি থৈ দিছিলোঁ ভাটিবেলা টাইমত সদায় মানে এটা মেগী বনাই খাইছিলোঁ মই মিষ্টাৰ এনেকৈ মানে ইমান তেতিয়া বহুত ভাল লাগিছিলোঁ মেগী এটা একদম মই এডিক্টেড হৈ গৈছিলোঁ মানে ক'বলৈ গ'লে ইমানেই মেগী ভাল পাইছিলোঁ তাৰপিছত লকডাউন এনেকৈ 5 মাহ আছিলে 5 মাহ লকডাউন দিয়াৰ পিছত স্কুল খুলিলে স্কুলত গ'লোঁ তাৰপিছত মাজতে মানে মোৰ পিৰিয়ড মিছ আছিলে মই চেক কৰিলোঁ এনেকৈ মানে তেতিয়া এনেকৈ নিগেটিভ দেখাইছিলে তাৰপিছত মই গম পালোঁ যে এনেকৈ মানে মোৰ PCOS নহ'লে PCOD হ'ব পাৰে দুটাৰ পৰা এটা প্ৰব্লেম মানে হ'ব পাৰে তাৰপিছত ডক্টৰ দেখালোঁ ডক্টৰত মানে সেইটোৱে ধৰা পৰিলে PCOS আৰু অকল মাত্ৰ মানে কি বস্তুৰ কাৰণে হৈছে গম পায়নে ময়দা বস্তু খোৱাৰ কাৰণে মানে ইমানেই মেগী খাইছিলোঁ মই যে কৈছিলোঁ মেগী পাস্তা ময়দাৰ যিকোনো বস্তু ইমানেই ফেভৰেট আছিলে মানে জাংক ফুড ক'বলৈ গ'লে বেছিভাগ জাংক ফুড খাইছিলোঁ আৰু মেগীত একো মানে হেৰি নাই নে কয় আৰু এইবিলাক মেগী মানে চতে মতে ভোকা ইলাজ বুলি কয় কিন্তু মেগী মানে ময়দাৰে বনাইছে সেইটো কাৰণে বহুত মানে আমাৰ বডিৰ কাৰণে আনহেল্ডি হয় এদিন দুদিন খালে বাৰু একো নহয় বা 1 মাহ 2 মাহ খালেতো একো নহয় কিন্তু আপুনি এইটো হেবিটত বনাই ল'লে ৰুটিনত বনাই ল'লে সেইটো আপোনাৰ ক্ষতি কৰিবই লাগিলে ভাল বস্তু হওক আপুনি এটা ভাল বস্তু সদায় এনি টাইম খাই থাকিলে সেইটো আপোনাৰ বডিত ক্ষতি হৈ যাব যেনেকৈ মেগীটোৱে মোৰ কৰিছিলে মানে ময়দাৰ আছিলে যিহেতু তাৰপিছত মেগী ময়দাৰ বস্তু একোৱেই মই খোৱা নাছিলোঁ একোৱেই ইভেন কি বিস্কুট খোৱাও মই এৰি দিছিলোঁ বিস্কুট একো নাখাওঁ মানে ময়দাৰ একো বস্তু নাখাওঁ পৰঠা কিবা কিবি একদম চব এৰি দিছিলোঁ তাৰপিছত PCOS মানে অকল মেডিচিন খোৱাৰ কাৰণে ভাল হোৱা নাই মই বহুত এক্সাৰচাইজ কৰিছোঁ বহুত ডাইটিং কৰিছোঁ আৰু ডাইটিং কৰাৰ সময়তো কিছুমান বস্তু মানে খাবলৈ পাহৰিয়ে গৈছিলোঁ তো মেগী এইফালে ঠাণ্ডা হৈ গৈছে দেখিছেনে এফালে মিষ্টাৰে বজাৰৰ পৰা আহিলে আৰু মেগী খাই আছিলোঁ মিষ্টাৰক ক'লোঁ নাখায় বোলে তো এতিয়া মই এটা বস্তু দেখাইছোঁ আপোনালোকক ৰ'ব এফালে আছে এইটো চাওক এইটো কি বুলি কয় গোল্লক পিঙি হেৰি থাকিলেহে পিক থাকিলেহে কয় এইটো গোল্লক হয় নে নহয় তো ইয়াত আমি মানে পইচা জমা কৰি আছোঁ বহুত দিনৰ পৰা 1 বছৰ হৈ গ'ল ন 1 বছৰ হোৱা নাই চাগে সেইদিনাখন মানে ঘৰৰ পৰা যাই আনিছিলোঁ মাৰ ঘৰৰ পৰা এইটো ভাইটিয়ে ৰাখি দিছিলে আৰু এতিয়া এনেকুৱা দুটা আছে এটাত অকল খুচুৰা পইচা আৰু এইটোত অকল নাম্বাৰী মাল পেলাওঁ দেখাইছোঁ মই এনেকৈ ফল্ড কৰি 2-3টা ফল্ড কৰি একদম মেহি ফল্ড কৰি এনেকৈ চাওক অকণমান দেখা গৈছে মানে এতিয়া ভৰি গ'ল চাগে কেইদিনমান পিছত ভাঙি দিম আৰু
কাগজৰ বস্তুবিলাক ইমান গম পোৱা নাযায় ওজন, কিন্তু সেইটো বহুত ওজন। মানে সেইটোত খুচুৰা পইচা অকল আছে 5 টকাৰ পৰা 10 টকাৰ পৰা মানে এনেকৈ 1 টকা 2 টকা চব খুচুৰা পইচা পেলাই দিওঁ। মানে জমা নকৰিলে, এতিয়া যদি আমি এইখিনি জমা নকৰিলোঁ হয় কেনেকৈ খৰচ হ'লে হয় নিজে গম পোৱা নাযায়। তো সেইটো কাৰণে ভাবিছোঁ যে জমা কৰা মেথডটো বহুত বেছি মানে হেল্পফুল হয় নহয়, জমা কৰিব লাগে। তো মিষ্টাৰে মোক শিকাইছে। একাউণ্টত হ'লেও মানে যেনেকৈ নথওঁ মানে এইবিলাক বস্তু সোমাই থ'লেতো আমি বাহিৰ কৰিব নোৱাৰোঁ। য'তেই নথওঁ কিয় পইচা খৰচ হয়ে মানে হাতত নাথাকে। আৰু এটা বস্তু দেখাইছোঁ, আজি মিষ্টাৰ মানে কি কয় চিমেণ্টৰ ডিলাৰত গৈছিলে যে এটা খুব ধুনীয়া এটা ডায়েৰী আনিছে, ডালমিয়া চিমেণ্টৰ ন। এইটোত মই কেতিয়াবা মানে দিনত কাম কৰি থাকোঁতে বা কিবা কিবি কৰি থাকোঁতে মোৰ মনত কিছুমান আইডিয়া আহে যে ব্লগ কেনেকৈ বনাম, কিহৰ ওপৰত বনাম। তো মই ভাবিছোঁ যে মই এইটোত মানে এনেকৈ ডেইলি লাইফৰ কিবা কিবি বস্তু বা ব্লগৰ টাইটেল কিবা কিবি এনেকৈ মনত পৰিলে লিখি থ'ম। ভাল লাগিছে, ভাগৰি গৈছোঁ দেখিছেনে। মিষ্টাৰ আকৌ দোকানত মানে গুচি গ'লে। মানে আমাৰ আগফালে যোনটো হেৰি আছে ইয়াতো কিছুমান মাল আছে, তো ৰড চিমেণ্ট এইবিলাক নিব আহিলে আকৌ মানে ঘৰত আহিব লাগে। আৰু বেছি দূৰো নহয়, ঠাণ্ডাও লাগিছে। মানে ভাত পানী বনাই থৈ আহিলোঁ, পাচলি কুটিলে আৰু ধুব গ'লে বহুত ঠাণ্ডা লাগে, একদম হাত ভৰি কঁপি যায়। মানে ভৰিততো মোজা পিন্ধা থাকে, এতিয়া হাতততো মোজা পিন্ধি আমি মহিলাসকলে পাকঘৰত একো কাম কৰিব নোৱাৰোঁ। এইটো বহুত মানে অসুবিধা হ'ব। মেহেন্দি লগোৱাৰ পৰা মানে হাতৰ বেলেগ এটা মানে গ্ল' আহিছে, দেখিছেনে? বহুত ভাল লাগিছে। ভালো লাগে কেতিয়াবা লগাব লাগে, নিজৰ মনৰ হেৰি আৰু গাইজ এইকেইদিন মানে মোৰ এনেকুৱা ক্ৰেভিং হৈ আছে, মানে কিছুমান বস্তু আগতে বেয়া পোৱা বস্তু ভাল পোৱা হৈ গ'ল, ভাল পোৱা বস্তু বেয়া পোৱা হৈ গ'ল। মানে মোৰ আগতে এনেকুৱা আছিলে, মাছ নোহোৱাকৈ মই ভাতেই খাব নোৱাৰোঁ। এনি টাইম মানে মোৰ মাছ লাগিবই, মাছৰ জোল লাগিবই। কিন্তু এতিয়া প্ৰেগনেঞ্চিত এনেকুৱা হৈ গৈছে, ফাৰ্ষ্ট মাহৰ পৰাই মানে মই মাছৰ গোন্ধটো একদম ল'ব নোৱাৰোঁ। প্ৰথম অৱস্থাত মাছ কাটিব নোৱাৰোঁ, এতিয়া বাৰু মাজে মাজে মাছ কাটি দিওঁ, আম্মাও কাটি দিয়ে মাছ। আৰু মানে প্ৰথম অৱস্থাততো মাছ একদম মই মাছ খোৱাই নাছিলোঁ। প্ৰথম 3 মাহ যে একদম বহুত কম খাইছিলোঁ, খালি ডাঙৰ মাছ থাকিলে ভাজি তাজি কৰিলে তেতিয়া ভাজি মানে আঞ্জাত দিওঁ, এনেকৈ খাব পাৰোঁ। আৰু এনেকৈ লোকেল মাছ কিছুমান থাকে নহয়, এনেকুৱা পোনা মাছৰ টাইপৰ সৰু সৰু মানে বেছি হেৰি নহয়, মিৰিকা মাছ টাইপৰ, সেইবিলাক মাছৰ গোন্ধ একদম ল'ব নোৱাৰোঁ। বাকী চব ঠিকে আছে। আৰু যিহেতু মানে মোৰ বমিৰ ভাৱটো নাই, মানে এনেকুৱা হয় নহয় প্ৰেগনেঞ্চিত যিকোনো টাইমত বমি আহিব পাৰে, মোৰ সেইটো ভাৱ নাই আল্লাহৰ ৰহমতত। সেইটো মানে ভাৱ নাথাকিলে বহুত ভাল, আৰু চব বস্তু খাব পাৰে পেটত সোমাই, আৰু বেবীৰ কাৰণে বহুত ভাল হয়। ডিহাইড্ৰেশ্যনৰ মানে হেৰিত নাথাকে। আৰু মানে কি হয়, বেছি বাৰে বাৰে বমি কৰি থাকিলে পানীৰ অভাৱটো মানে পানীৰ অভাৱ হয়। আৰু কিছুমান বস্তু মানে এনেকুৱা হৈ গ'ল, মানে ক্ৰেভিংটো ইমান বেছি বাঢ়িছে, যিটো টাইমত যিটো মুড হয় নহয় খাবলৈ খাব মন যাবই মানে। আৰু ডক্টৰে কৈ থাকে যে কিবা যদি খাবলৈ মন যায়, মুড হয়, তেতিয়াহ'লে অকণমান মানে বহুত কম পৰিমাণে খাব লাগে। সেইবুলি যি টি বস্তু নহয়, হিচাপত আৰু সেনেকৈ কম পৰিমাণে খাব লাগে। আৰু আগতে যে মই মানে হজমলা খাইছিলোঁ, বহুতেই কৈছিলে যে হজমলা নাখাব, কিন্তু গম পাই নে এতিয়া মোৰ হজমলা খাবলৈ একদম মন আছে। এক টেমা আছে, টেমাটো মানে আধা 3 মাহলৈকে খাব মন গৈছিলে, কিন্তু এতিয়া মোৰ মুখত মানে সেই হজমলাৰ ফ্লেভাৰটো তিতা ভাৱ আহি গ'ল, তিতা লাগে, এইটো মই খাব নোৱাৰোঁ এতিয়া। এইটোৱে আৰু গম পাইছেনে, প্ৰেগনেঞ্চিত মানে কেতিয়া কি মানে মুড চেঞ্জ হৈ যায় বা টেষ্ট চেঞ্জ হৈ যায় আমি নিজে ক'ব নোৱাৰোঁ। বাকী চব ঠিকে আছে, আল্লাহৰ দুৱাত, আপোনালোকৰ দুৱাত চব ঠিকে আছে, খালি আপোনালোকে দোৱা কৰিব। আৰু প্ৰথম ইমান বস্তুৰ এটা গমো পোৱা নাযায়, ফাৰ্ষ্ট টাইম আৰু ছেকেণ্ড টাইমৰ মাজত বহুত কিবা এটা মানে ডিফাৰেণ্ট থাকে। তো সেইটো অনুভৱো অকণমান বেলেগ। আৰু তো তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু কি হৈ থাকে নতুন নতুন কিবা বস্তু মোৰ মাজত চেঞ্জ হ'লে আপোনালোকে গম পাব। তো ঠিক আছে, আজি ব্লগটো ইয়াতে শেষ কৰি দিছোঁ। তো আজি ব্লগটো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব, আৰু আমাৰ চেনেলত নতুন আহিলে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগ পাম আৰু এটা মজাৰ ব্লগৰ সৈতে, তেতিয়ালৈকে ভালেই থাকক, সুস্থ থাকক।